তো হয় দৰ্শক মই কলতিয়া কেমেৰামেন হৰেণৰ সৈতে আমাৰ লোকেল টক শ্ব' যেহেতু আপোনালোকে জানে আমাৰ কণ্টেণ্টৰ অভাৱ, ষ্টুডিঅ'ৰ অভাৱ, বাজেটৰ অভাৱ, চবৰে অভাৱৰ মাজতে আমি বহুত দিনৰ মূৰত এটা লং গেপ লৈ পেলাই এটা ভিডিঅ' আমি আনিম তাৰমানে যে এনেকে আপোনালোকে দেখা পাইছে কফি উইথ কৰণ বা এনে চিষ্টেমৰ যি ৰিয়েলিটি শ্ব' কিছুমান থাকে, তো আমি এটা নতুন চিৰিজ এটা ষ্টাৰ্ট কৰিম আজিৰ পৰাই, লাল চাহ উইথ কলতিয়া। ইয়াতে আমাৰ চাহ আছে তাৰমানে মেইন কথা এইটো। তো যিহেতু আমি ডাঙৰ চেলিব্ৰিটিক মাতিব নোৱাৰো, বাজেট কম, তো আমি সৰু সৰু চেলিব্ৰিটি কেইটাই মাতিম আৰু চেলিব্ৰিটিও নহয়, ক'ৰবাত 10-20টা ফলোৱাৰ থাকিব হ'লেও নিজকে চেলিব্ৰিটি বুলি ভাবে। তো বেছি টাইম নষ্ট নকৰোঁ আপোনালোকৰ। তো ফাৰ্ষ্টতে আজি ফাৰ্ষ্ট ইণ্টাৰভিউত আমি মাতিম ডেকাক। তো ডেকা বেছি নকওঁ আৰু সমাজ একাৰে। তো মাজে মাজে খাম আমি। তো লাল চাহ উইথ কলতিয়া তোক তাৰমানে ফাৰ্ষ্ট আমি ইনভাইট কৰিছো। ইনভাইট 10টা ফলোৱাৰ লৈ পেলাই এনেকে ক'ব নালাগে। ৰাতিপুৱা উঠি চালো 9টা আছে। সেইটো মই আনফলো কৰিছো। বাকি বাদ দিলো আমি। তো লাল চাহ উইথ কলতিয়া তোক ইনভাইট কৰিছো মই। তো ফাৰ্ষ্টতে তোৰ তাৰমানে কি পৰিচয়টো বা তই ধৰলো ক'ত জন্ম হৈছে কি কথা খাবি দেই, তোক গেলি নিছি অলপমান। তাৰমানে কি তোৰ পৰিচয়টো দি তোৰ বায়োগ্ৰাফিটো কোৱা আমাৰ দৰ্শকসকলক, যি ক'ত কেনেকে জন্ম হৈছে কি কথা কি বাৰ্তা। বস্তুটো বুজাও না, খাবি দেই। মোৰ নাম আৰু নকাগে মোৰ নাম নমস্কাৰ, মোৰ নাম ৰমিঅ' ডেকা, যাৰ নাম হৈছে ৰমিঅ'। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰৰ ফেমাছ মই। নাই ক'ব লাগে, জানেই চবে মোক চিনি পায়। 10টা ফলোৱাৰ লৈ নিজকে নৌকা ক'লো দেখোন। নৌকা ফলোৱাৰ লৈ নিজকে চেলিব্ৰিটি বুলি ভাবে, লাইট নাই তাৰ থকাৰ নিচিনা। ভাবিলো ধৰিলো মিলিয়ন মই খাওঁ। তো দৰ্শক লাল চাহ উইথ কম দামী বেছি 3 টকা লৈছি। খাবা পাইছে আজি শান্তি হৈ। তো দৰ্শক লাল চাহ উইথ কলতিয়াৰ লগত আপোনালোকে দেখা পাইছে যে আমাৰ ডেকা উপস্থিত হৈছে আৰু ডেকাই তাৰ পৰিচয়টো দিছে। মোক কবা দিয়ে আৰু তো দেখা পালা এনেকে আছে ইউজলেছ ফেলো, মাইণ্ডলেছ ফেলো, চবজিলেছ ফেলো, চবলেছ ফেলো। না কাম কৰতো চাহটো খাই লো। তো কি কম ইয়াৰ কথা, ইয়াৰ ক'ব লগা একো নাই। ইয়াক নম্বৰত চিনি যাম, ইনষ্টাগ্ৰামত ফেচবুকত চাবা নোৱাৰি সুধো আপনি। আৰু ষ্টেটাছ মাৰব সি হোৱাটছআপত মই চিংগল আছো, মোৰ দুখ হৈছে, মোৰ অমুক হৈছে, মোৰ ভৌ গৈছে। 700-500 কিলোমিটাৰ দূৰত তাৰ 700-500 কিলোমিটাৰ দূৰত তাৰ আপি থাকে ভাল পাওঁ। তথাপিও ইনষ্টাগ্ৰামত সি চিংগল বুলি কয়। এলাই আনিছে গুণ্ডুগুল। তো তই কিবা কওঁ মই মোৰ খাই লওঁ দেই আৰু দি মাতটো ল'বা নাংগে দিছো। ক'ত লাগিছিলে কম দামী বিস্কুট ভাল লাগিছিল। খাবি না কি কম আৰু মোক মাতিছে কিয় সুধ। ঐ পাহৰি আছিলো। তো ফাৰ্ষ্ট কথাটো হ'ল তুমি কোৱা যে তুমি বুলি মই কিয় কৈছো, তই কওঁ যি দৰ্শক আমাৰ দৰ্শকক কওঁ যে তোৰ খাই ল আৰু তোৰ পঢ়া পাতি কিমান, কি কথা কি বাৰ্তা, বা তই কিমানলৈকে পঢ়িছা। কওঁ না আণ্ডাৰ মেট্ৰিক। আণ্ডাৰ মেট্ৰিক দৰ্শকসকল আণ্ডাৰ মেট্ৰিক তেওঁলোকে কৈছে জানো ইণ্ডিয়াক অলিম্পিকত গ'ল্ড মেডেল আনিছে, তাৰ লাজ নাই সেইখন মুখত। তই কিমান গেলে পঢ়াই মোক যে কৈ আছা। মই এনে চেউখন মোৰে পাতিছো, হ'লেও এনেকে ক'ব নালাগে যেনেকে তেনেকে, হ'লেও মই কওঁ মই বহুত পঢ়িছো, বহুতেই বাপৰে ক'ব নোৱাৰি বহুত মানে লিমিট। মই আণ্ডাৰ মেট্ৰিক তোৰ আচ্ছা লিমিট সেনেকে মই দুপৰীয়াক গেলে পঢ়িছো।
হা মই দুপৰীয়া গেলি বস্তু ডিপিৰে গেলি পঢ়ছে কেনেকে তাৰমানে কথাটো কি হ'ল ৰাতিপুৱা মোক মাই দেউতাহঁতে বৰ আশা কৰি পঠালা যি চলিটো স্কুলত যাব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব মই সেই আশাতে গেলো সৰু চলি আছিলো তেতিয়া যোনে যি কয় মানি লৈছিলো তাৰে পিছত মোক মাষ্টাৰে সুধিছে তাৰমানে ফাৰ্ষ্ট যিহেতু দেই মাষ্টাৰে কৈছে যে বাবা তোৰ আজি ফাৰ্ষ্ট দেই তোক মই সুধো এটা প্ৰশ্ন সুধিম নমাইলে তই কবি মই আৰু খাটি গাঁৱলীয়া খাৰ খাৱা যেতি মই ক'লো ছাৰ কওঁ ছাৰে মোক সুধিছে হস্পিটেল মানে কি বা হস্পিটেলৰ সংজ্ঞাটো দি মই ক'লো ছাৰ শুনবি হস্পিটেল হৈছে পৃথিৱীৰ পৰাই স্বৰ্গক গেলি যোৱা যোনটো হাইৱে থাকে এই হাইৱেৰ মাজত যোনটো টোল প্লাজাটো বহে সেইটোকে হস্পিটেল বুলি কৈ ছাৰে মোৰ উত্তৰ শুনি পেলাই ৰাম চৰ মাৰছি সেই চৰকাৰ আহি পেলাই মোক খৰাই দিছে তো সেই হিচাপত মই দুপৰীয়াত গেলি পঢ়া সেইকাৰণে আণ্ডাৰ মেট্ৰিক চলিবিলাক কথা নকপিলে তই আধাতে সৰুতে যি আছিল তোক এই কথা এটা অডিয়েঞ্চে কিবা কৰিছে মোক প্ৰশ্ন সুধি আছে লাইছো কৰা নাই ভিডিঅ' কৰি আছো চোট মারছে অডিয়েন্সই নাই আতা হলে তো অডিয়েন্স আনলে বলা ক্যামেরাম্যান হরেন কি হরেন কিবা হদা লাস্ট কোশ্চেন কি বাকি কিবা কবি না আৰু মই যদি ভিডিঅ' হিট কৰোঁ কোবা ক'ব লাগে পইচা পাতি দি 500 টকা দি পেলাই যা মই সেলিব্রিটি এটা করিব বেলেগ চাবন সে তোমার আইডিয়া আছে আরে ভাই পত্নী এই দৰ্শক তাৰমানে কি মেইনলি সঁচাকৈ ক'ব গৈছো আমি কণ্টেণ্ট নাই আমাৰ তাতে কি করলে আমি বুঝি নাপালো কথাটো বুজি পোৱা নাই ভিডিঅ' দিয়া নাই বহুত দিন সেইকাৰণে এটা ভিডিঅ' দিবা চেষ্টা তাৰমানে ট্ৰাই কৰিলো এইটো মেইনলি তাৰমানে এইটো ভিডিঅ' কলত যাব নেকি যাব ইউটিউব আপনিও ভাইৰেল হ'ব মোৰ লগত তো মেইনলি কথাটো হৈছে কি তাৰমানে কি ভিডিঅ'টো দিয়া যোনটো কাহিনী বা স্ক্ৰিপ্ট আছিল সেইটো একো নাই আমি তাৰমানে নতুন ষ্টুডিঅ' এটা কৰি আছো তাৰে তাৰমানে চাচো মালটো কেনেকুৱা আজিগিলা বস্তুগিলা হয়তো অলপ বেকগ্ৰাউণ্ড অলপ ওপৰত ল'ব পাৰে কেমেৰামেন হৰেণ সৈতে আমাৰ লোকেল টক চাৰ্ভিছ কৰিলোঁ ধন্যবাদ